চিফ মিনিষ্টাৰক নিজে কৈ দিলে পক্ষ লাগিব হেৰি কৰিব চিফ মিনিষ্টাৰ আইন নহয় চিফ মিনিষ্টাৰে গভৰ্ণমেণ্টে পলিচি বিৰোধিতা কৰা নাই ইয়াতে আমছুৱেতো ছাপোৰ্ট কৰিছে বিৰোধিতা কৰাটো বাদ দিয়ক নমস্কাৰ বন্ধুসকল পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ বহুত দিনৰ পিছত এটা সমালোচনা ভিডিঅ' লৈ আহিলোঁ আকৌ আৰু আপোনালোকে চাই আছে বৰ্তমান যাযাবৰ ভিউজ বাল্য বিবাহৰ যিখন আইনখন যেতিয়াৰ পৰাই ৰূপান্তৰ হৈছে আমাৰ অসমত তাৰ পাছৰ পৰাই বহুতো গিয়েক লুকাই গৈছে কিছুমান গিয়েক মানে জেলত গৈছে কিছুমান গিয়েক কোনোবা নিউজত শুনা পাইছোঁ কিছুমানে বোলে ছুইচাইডে কৰিছে কিন্তু মই আপোনালোক কি ক'বলৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথমতে মই আপোনালোকক অধিবক্তা এজনৰ কথা শুনাম তাৰ পাছত আমাৰ অনাৰেবল CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে সেইখিনিও শুনাম আৰু মোৰ মতামত এই ভিডিঅ'তে কৈ যাম মাজত আপোনালোকে চাই যাব বলক ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি শেষলৈকে চাওঁ প্ৰথমতে অধিবক্তাজনৰ কথা শুনি লওঁ আৰু যদি আপুনি মোৰ প্ৰথম ভিডিঅ' পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কমেণ্ট কৰি জনাব আপোনালোকৰ মতামতবোৰ তেহে মই উৎসাহ পাম কাৰণ আপোনালোকৰ অবিহনে মোৰ এই চেনেলটো আগবাঢ়ি যোৱাত বহুত কঠিন হ'ব বলক আশীৰ্বাদ হিচাপে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহোঁ তেনেহ'লে লগে আপোনালোকে চাবলৈ পাব বলক অধিবক্তাৰ কথাখিনি আমি শুনি লওঁ বাল্য বিবাহ আইনখন 2006 পৰা আছে 2007 বস্তুটো এপ্ৰুভ হৈছে 2007 পৰা আইনখন বলবৎ আছে এই আইনখন যেনেকা পাব্লিচিটি হ'ব লাগিছিল গাঁৱলৈ যাব লাগিছিল তেনেকা যোৱা নাই মানুহৰ মাজত এৱাৰনেছ হোৱা নাই এৱাৰনেছ নোহোৱাৰ কাৰণে দেখা গৈছে বিভিন্ন সময়ত মানুহে নিজক পাৰ্চনেল লমতে তেওঁলোকে বিয়া বাৰু কৰাইছে পাৰ্চনেল ল কেতিয়াবা হিন্দু হওক মুছলমান হওক পাৰ্চনেল ল কেতিয়াবা এইযোৰ ইমান ৰেষ্ট্ৰিকশ্যনটো নাথাকে হঠাৎ সেইদিনা কেবিনেট মিটিং এটা ডিচিশ্যন লৈ 23 তাৰিখ যেটো মিটিং কৰিলে কেবিনেট মিটিং হ'ল কেবিনেট মিটিং কৰি 23 তাৰিখ চিফ মিনিষ্টাৰে ডিক্লাৰেশ্যন দিলে যে আমি বাল্য বিবাহ এগেইনষ্টত আমি হেৰি কৰিম একশ্যন লওঁ 2 তাৰিখ তেওঁলোকে FIR ছাবমিট কৰা আৰম্ভ কৰিলে 2 ফেব্ৰুৱাৰী 2 আৰু 3 ফেব্ৰুৱাৰী 2 দিনৰ মাজত তেওঁলোকে প্ৰায় 4000 FIR মানে হেৰি হৈ গ'ল প্ৰায় 8000 মানুহ একিউজড হ'ল আৰু এৰেষ্ট কৰি দিলে প্ৰায় 2-3 মাজত প্ৰায় 250 মতো এৰেষ্ট হৈ গ'ল 2 দিনৰ মাজত এই যে কথাটো গ'ল চিফ মিনিষ্টাৰে ক'লে আৰু পুলিচে এৰেষ্ট কৰি হেৰি কৰিলে কেছ এৰেষ্ট কৰি দিলে ছেকশ্যন পক্ষ লগাই দিলে চিফ মিনিষ্টাৰক নিজে কৈ দিলে পক্ষ লাগিব হেৰি কৰিব চিফ মিনিষ্টাৰ আইন নহয় চিফ মিনিষ্টাৰে গভৰ্ণমেণ্টে পলিচি ডিচিশ্যন দিব পাৰে এক্সিকিউটিভৰ কামটো হ'ল তেওঁলোকে আইনটো চালি জাৰি চাই কোন হেৰিত একশ্যনত কোনটো ছেকশ্যন আমি লগাব লাগে কোনটো চাৰ্কামষ্টেঞ্চত কোনটো বিষয় আছে আমি পক্ষ লগাব লাগে কোনটোত আমি ৰেপ লগাব লাগে এই গোটেই বস্তুটো তেওঁলোকৰ দায়িত্ব গতিকে আজি তেওঁলোকে সেইটো নকৰি চিফ মিনিষ্টাৰে কৈছে চিফ মিনিষ্টাৰক মষ্ট অবিডিয়েণ্ট ছাৰ্ভেণ্ট হিচাপে যিটো কৈছে সেইটো কৰি দিলে এই বস্তুটো আইনে কিন্তু এলাও নকৰে আজি যদি যিমান মানুহ আত্মহত্যা কৰিছে মৰিছে তেওঁলোকে ইচ্ছা কৰিলে তেওঁলোকে এগেইনষ্টত ক্ৰিমিনেল কেছ দিব পাৰে ছেকশ্যন 306 IPC আছে সেইটো এগেইনষ্টত চিফ মিনিষ্টাৰ এগেইনষ্টত দিব পাৰে পুলিচ এগেইনষ্টত দিব পাৰে তেতিয়া দিলে কোন জবাবদেহি হ'ব চিফ মিনিষ্টাৰে মইতো হেৰি কোৱা নাই যে এই ছেকশ্যন লগাই দিয়ে তেওঁতো তেতিয়া হেৰি নকৰে দায়িত্বটো নলয় মৰিব কোন পুলিচ যিজনে হেৰি কৰিলে এই ধৰণৰ এটা মানে কণ্ট্ৰাডিক্টৰী যিটো চলি আছে মই ভাবোঁ ৰুল অফ হেৰি ল নহয় আইনৰ শাসন চলিব লাগিব এইটো জংঘল ৰাজ নহয় আইনৰ শাসন চলিব লাগিব চিফ মিনিষ্টাৰে তেওঁ ভাল পায় এনেকুৱা এটা আতংক সৃষ্টি যদি কৰে তেওঁ খুব এনজয় কৰে ই এটা ফেমিলি বিয়া বাৰু হৈছে ল'ৰা ছোৱালী হৈছে ছেটেল ফেমিলি তেওঁলোকৰ পৰা কোনো কমপ্লেইন নাই হঠাৎ তুমি ইয়াৰ পৰা এটা কৰি দিলা পাব্লিকক এৱাৰনেছ নকৰাকৈ এইটো বোধ ঠিক নহয় আৰু এইটো এখন মানৱীয় দৃষ্টিভংগীও কেতিয়াবা চাব লাগে আৰু এটা চাব লাগিছিল যে এই যি মানুহবোৰক আমি এৰেষ্ট কৰিব গৈ আছোঁ যি মানুহবোৰে এইটো ভুল কৰিছে এই মানুহবোৰে একচুৱেলি তেওঁলোকৰ নলেজ আছিল নে নাই তেওঁলোকে জানে নে নাই এই আইনটো বহুলভাৱে প্ৰচাৰ হৈছে নে নাই এই বস্তুটো আকৌ চাব লাগিছিল যদি প্ৰচাৰ হৈছিল তেওঁলোকে জানিছিল এৱাৰনেছ আছিল তেতিয়া তুমি একশ্যন ল'ব পাৰা গতিকে সেইটো বেষ্ট ৱে আছিল তেওঁলোকে লগে লগে বিভিন্ন NGO থাকে NGO থাকি এওঁলোকক ইনভলভ কৰি তেওঁলোকে বিভিন্ন জেগাত দিব লাগিছিলে যে এৱাৰনেছ প্ৰগ্ৰাম কৰা আৰু এতিয়াৰ পৰা যদি এনেকুৱা কৰা তেনেহ'লে আমি তোমালোকক জেলত পঠাম বা হেৰি কৰিম তেনেকুৱা কৰিব লাগিছিল তেনেকুৱা নকৰি এটা হঠাৎ এটা চমক সৃষ্টি কৰি এনেকৈ এটা বস্তু কৰি দিলে এটা মানুহৰ আতংক সৃষ্টি হৈ গ'ল এইটোৰ দ্বাৰা প্ৰব্লেম ছল্ভ নহয় এটা প্ৰব্লেম ছল্ভ কৰাত লাগে 10টা প্ৰব্লেম ক্ৰিয়েট কৰি দিলে আকৌ ক্ৰিয়েট কি কৰিলে ল'ৰা ছোৱালী আছে মাইকী মানুহটো আছে বিয়াখন ভেলিড বিয়া কিন্তু অবৈধ নহয় এখন বিয়া অবৈধ হ'ব লাগিব এইটো এটা নিয়ম কানুন আছে কেতিয়া বিয়া অবৈধ হ'ব যেতিয়া যিজন মানে মাইনক আছিলে সেইজনে যদি মেজৰিটি হোৱাৰ 2 বছৰৰ পিছত কেছ কৰিব লাগিব তেতিয়া কোৰ্টে ডিক্লেয়াৰ দিব পাৰে এই বিয়াখন ইনভেলিড
আপোনালোকে শুনা পালে অধিবক্তাজনৰ কথা, কিন্তু সেই অধিবক্তাজনৰ কথাখিনিত আপোনালোকৰ কি মত আৰু আপোনালোকৰ কি ক'ব মোক কমেণ্টত এবাৰ জনাব। কিন্তু এটা কথা, সেই অধিবক্তাজনে কোৱা কথাখিনিও মিছা নহয়, কাৰণ এখন মানে বিয়া যেতিয়া হয় সেই বিয়াখন বৈধ হয়, অবৈধ নহয়। বা আইনৰ বিষয়ে আমি ইমান ভালকৈ নাজানো, তেওঁ গোটেইখিনি কথা হয়তো বুজাই দিছে, আপোনালোকে সকলোৱে বুজিছে। আৰু কি এটা সৃষ্টি হৈছিল আমাৰ অসমত, আৰু বহুতে পলাই গৈছে, বহুতে লুকাই আছে, বহুতে অসম এৰি ক'ৰবাত গুচি গৈছে, আপোনালোকে শুনা পাই আছে। আৰু সেই গোটেইখিনি কথা তেওঁ ক'লে। এতিয়া মই মামাৰ কথাখিনি শুনাবলৈ যাই আছোঁ। মামাই কি কিনে এখন বৈঠক পাতিছে, সেই বৈঠকত কিহক লৈ কিনে আলোচনা হ'ব গোটেইখিনি কৈছে। আৰু বহুত জেগাত চাইছোঁ যে প্ৰতিবাদ কৰিছে, কিবা কৰিছে, আমচু হওক, কিবা কিবি দুনীয়া দল সংগঠন আছে, কিন্তু মামাই কোৱা মতে কোনোৱে অপ'জ কৰা নাই আৰু কোনোৱে প্ৰতিবাদ কৰা নাই। এইখিনি মই কোৱা কথা নহয়, মামাই কোৱা কথা হয়। আপোনালোকে সেই গোটেইখিনি কথা শুনিব। কিন্তু মেইন কথাটো হৈছে কি, সেই আইনখনক সকলোৱে আদৰণিয়ে জনাইছে, কিন্তু কিছুমান সেই আইনখনৰ এক্টিভ কৰি দিয়াৰ পিছত কিছুমান ডিচিশ্যনে হয়তো মানুহৰ মনত অকণমান বিভ্ৰান্তিকৰ সৃষ্টি কৰিছে, কিছুমানৰ মনত ভয় সোমাই গৈছে। সেইটো আপোনালোকে নিউজত পেপাৰত পাই আছে। গতিকে মামাই এতিয়া কি কথা ক'ব বাকীখিনি আপোনাক শুনক। কোনে প্ৰতিবাদ কৰিছে, কোনে কি কৰিছে, সকলোখিনি কথা মামাই ইয়াতে আপোনালোকক এটা এটাকৈ কৈ গৈছে, আপোনালোকে শুনি যাব। বলক মামা কথাখিনি আমি শুনি লওঁ। চাইল্ড মেৰেজৰ ওপৰত যিটো আমাৰ ড্ৰাইভ চলি আছে এগেইনষ্ট চাইল্ড মেৰেজ, সেই ড্ৰাইভটো আৰু ইণ্টেনচিফাই কৰাৰ বাবে আজি আমাৰ বৈঠক অনুষ্ঠিত হ'ব। এতিয়ালৈকে আমি যিটো স্পীডত আছোঁ তাতকৈ যাতে আৰু বেছি স্পীডত যাব পাৰোঁ, তাৰ কাৰণে আমাৰ আজি DC SP সকলৰ লগত এখন বৈঠক অনুষ্ঠিত হ'ব। সেইটোকে যে এতিয়া বহুত আগত যিবিলাক চিডিউল মেৰেজ আছিলে 18 বছৰৰ তলৰ, তেওঁলোকে এতিয়া বিয়াবোৰ কেঞ্চেলো কৰি দিছে আৰু থানাসমূহৰ লগত যোগাযোগত আহিছে, এডভাইচ খুজিছে যে 18 বছৰ 2 মাহ হৈছে কৰিব পাৰোঁনে নাই, 17 বছৰ 8 মাহ হৈছে পাৰোঁনে নাই। আগত যিটো পুলিচৰ বা প্ৰশাসনৰ অলক্ষিতে হৈ আছিলে, এতিয়া তেওঁলোকে প্ৰশাসনক সুধি কামবিলাক কৰি আছে। আমিতো কোৰ্টৰ পেপাৰতহে মই শুনিছোঁ, আমাৰ মতেদি কোৰ্টেতো কাকো বেইল দিয়া নাই। এইটো নিউজ ক'ৰ পৰা কেনেকৈ ওলাই আছে মই নাজানো। মাত্ৰ 58জন একিউজে বেইল পাইছে, বাকীটো আইন আৰু আদালতৰ পৰা কোনেও এতিয়ালৈকে জামিন পোৱা নাই। আজি 2 সপ্তাহ হৈ গ'ল। এইটো ক'ৰ পৰা কেনেকৈ কি বাতৰি ওলাই আছে মোৰো ইমান নলেজত নাই। কাৰ কোনে সমালোচনা কৰে? কোনটো প্ৰক্ৰিয়া? নাই, আমচুৱে মোকতো ফোন কৰি ধন্যবাদ জনাইছে। না, এইটো ভুল কথা। আমচুৱে চাইল্ড মেৰেজৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী হোৱাৰ প্ৰথম দিনাখন, মোৰ যিমান দূৰ মনত আছে 15 দিনৰ ভিতৰত মোক লগ কৰি তেওঁলোকে মোক কৈছিল যে আপুনি চাইল্ড মেৰেজৰ এগেইনষ্টত বলিষ্ঠ পদক্ষেপ লওক। অসমৰ কোনেও বিৰোধিতা কৰা নাই, আমচুৱেও বিৰোধিতা কৰা নাই। আপোনালোকে টিভিত মাতি নি জোৰ কৰি সুধি থাকিলে কিবা কৈ দিয়ে, কিন্তু মোকতো হোৱাটছআপ চবৰ লগতে মই সম্পৰ্কত আছোঁ, কোনেও বিৰোধিতা কৰা নাই। সিহঁতে আমচুৱেতো ছাপোৰ্ট কৰিছে, বিৰোধিতা কৰাটো বাদ দিয়ক। আমচুৱে যথেষ্ট সহায় কৰিছে, আনকি আমচুৰ নিজৰ অফিচ বেয়াৰা এৰেষ্ট হৈছে, তথাপিতো তেওঁলোকে প্ৰতিবাদ কৰা নাই। सबको एक्शन ही तो असम में एक्शन चल रहा है और कितना लेगा यार, एक्शन ही तो। हाँ, ये तो 2026 will eliminate all the child marriage. From today it will be further intensified. That is why we have called this meeting. Not only arrest, because idea is to prevent that there should not be any child marriage. এয়াই আছিল আমাৰ মামাৰ বক্তব্য। আৰু আপোনালোকে শুনিলে, আপোনালোকে দুইজন ব্যক্তিৰ কথা শুনিলে আৰু আপোনালোকৰ মতামত মোক জনাব। মেইন কথাটো হৈ গ'ল, মামা আছে 26লৈকে আৰু 26ৰ পাছলৈকেও থাকিব পাৰে, আমি সেইটো নাজানো, সেইটো ৰাইজে জানে। কিন্তু মামাই 26লৈকে এই অভিযান চলাই যাব, তাত কোনো পোক এটা পৰুৱা এটা সাৰি যাব নোৱাৰে। সেইটোৱে হৈ গ'ল মামাৰ ডিচিশ্যন বা মামাৰ কথাত আপোনালোকে বুজি পাইছে। বাকী বন্ধুসকল, আপোনালোকে কি কয়, আপোনালোকৰ সেই মতামতবোৰ মোৰ এই কমেণ্ট বক্সত দিব। আৰু লগতে মই আপোনালোকক সদায় কোৱাৰ দৰে কৈ থৈ দিছোঁ, হেণ্ডচাম নট মেটাৰ, হাৰ্ট মেটাৰ, জয় আই অসম।